নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৱে ভালে আছে। মোৰ ইউটিউব চেনেল কল্যাণজ্যোতি বৰুৱালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ব্লগটো ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ। আজি মৰাণত গৈ আছোঁ। মৰাণত এনেই সৰু সুৰা কাম এটা আছে, তো লগৰটো মই গৈ আছোঁ। ছানডে হয় আজি, ছানডে বুলি এনেই ওলাই আহিছোঁ অলপ। এনেই ওলাই আহিলে ভাল লাগে। আৰু বতৰটো চাব পাৰে আপোনালোকে, একদম বৰষুণ দিওঁ দিওঁ কৰি আছে। বৰষুণ এতিয়ালৈকে দিয়া নাই, কিন্তু আৰু দিবও পাৰে। ৰাস্তাত পাম যেন লাগিছে। আগফালে এখন দেখিছে মোৰ লগৰটো বাইক, এইখনৰ নাম হৈছে ৰাণী। এইখনৰ মোৰ ভিডিঅ'ত এইখন বাইক দেখিয়ে থাকে আপোনালোকে প্ৰায়ভাগ। এইখন লৈ আজি মৰাণলৈ যাম। সৰু সুৰা কাম এটা আছে, সেইটো কৰিবলৈ যাম। আৰু বাইকখন কেনেকুৱা লাগিছে আপোনালোকে এবাৰ চাওক। প্ৰথমতে ইয়াৰ চিনেমেটিক শ্বট এটা দেখুৱাইছোঁ, তাৰপৰা আগলৈ কথা পাতি আছোঁ। Gotta stay away from all your games, yeah. I know that I found somebody else to love me one day, yeah. You'll realize the grass ain't greener on the other side, no. You did me dirty for the last time, so now I gotta say goodbye. আপোনালোকক এতিয়া মই এই বাইকখনৰ আৱাজটো শুনাই দিছোঁ, অলপ শুনক কেনেকুৱা। যাব দেই, এতিয়া কেনেকুৱা ফাৰ মাৰিব। শুনিছে? ব'লক এতিয়া গৈ থাকোঁ মৰাণলৈ। এতিয়া যাওঁ, এতিয়া বাইকখনত উঠি লওঁ। এতিয়া মৰাণত গৈ আছোঁ। চলো। ৰাস্তা চাওঁ চলিয়া। গাইজ আমি এতিয়া আহি আছিলোঁ, পূৰা বৰষুণৰ কথা কৈ আছিলোঁ। বৰষুণ পূৰা এতিয়া দি আছে, পূৰা চক। এতিয়া কোনে ওলাই আহিছিলোঁ আমি, পূৰা বৰষুণ দি আছে। হে আজি আমাৰ বতৰতে যাবলৈ নিদিবই পাৰে। একদম ওলাই আহিছে। এতিয়ালৈকে দুবাৰ বৰষুণ পালোৱে। মৰাণলৈ আহিছোঁ একদম ৰাস্তা চব বতৰটো ভাল কৰি দিয়ে, আকৌ ঘপককৈ ৰ'দ দি দিয়ে, আকৌ ঘপককৈ বৰষুণ দি দিয়ে। এনেকুৱা বতৰ আজি মৰাণ যাবলৈ নিদিয়ে আৰু। জানতে পৰিছে নাই, যেতিয়া মৰাণ খটখটি আহি পালি এইডোখৰত বৰষুণে নাই। আমি এইডোখৰ আহি আছোঁ, এইডোখৰ তামাম বৰষুণ। চব ট্ৰেইন আহিছে পুৰা।
গাইছ এতিয়া মৰাণৰ পৰা আহি পালোহি আৰু এনেই অলপ ওলাই আহিলোঁ। আজি একো কণ্টেণ্ট নহয় মানে এনেই ফুৰিব গৈছিলোঁ, সেইটো কাৰণে আজি ভিডিঅ'টো বনালোঁ। আৰু মোৰ পিছফালে এখন দেখিছে আপোনালোকে RC আৰু এইখন মানে BS4 মডেলৰ হয় আৰু পিক আপটো মানে এখনত জুই আছে। আপোনালোকে যোনে যোনে গম পায় মানে BS4 বাইকবিলাকৰ কিমান পিক আপ থাকে, তো এখনৰ মানে সাংঘাতিক আছে পিক আপটো। আৰু এতিয়া মৰাণৰ পৰা আহি এইডোখৰত এনেই ৰখিছোঁ মানে ইয়াতো এই ৰাস্তাটোত মানে সিমান বাইক চাইক নাহে আৰু গাড়ী চাড়ী। অলপ দেৰি ৰখিছোঁ ইয়াতে, ৰিল চিল বনাব লাগিব আৰু কিবা কিবি ফটো চটো মাৰিব লাগিব। ইয়াত মানে ৰিল চিল দুটামান বনাই লওঁ আৰু ফটো চটো মাৰি লওঁ, আমাৰ মানে কামেই সেইটো। তো ফটো দুখনমান মাৰি লওঁ আৰু মানে আপোনালোকে ভিডিঅ' কোৱালিটিবিলাক অলপ ল' পায় মানে। তো মই নতুনকৈ মোবাইল লোৱাৰ কথা ভাবিছোঁ মানে, হয়তো পূজা আগত ল'ম বা হয়তো পূজা পাছত মানে এই 2টা মাহৰ ভিতৰত ল'ম বুলি ভাবিছোঁ। কি হয় নাজানো আৰু মানে কোৱালিটিটো আপোনালোকৰ ল' পায়তো, সেইটো কাৰণে মানে তো ভাল মোবাইল এটা ল'ব লাগিব মানে ভিডিঅ' বনাবলৈ। তো মোবাইল লাগি আছে অতি সোনকালে মানে ভাল ভিডিঅ' আপোনালোকক বনাবলৈ মই চেষ্টা কৰিম। তো সদায় এনেকৈ ছাপোৰ্ট কৰি যাব মোক, সেই বুলি আশা ৰাখিছোঁ আপোনালোকৰ আগত। তো আজি ভিডিঅ'টো মানে ইমানতে সমাপ্ত কৰিছোঁ আৰু বেছি দীঘল নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, মোৰ চেনেলত যদি নতুনকৈ আহিছে তো তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু আকৌ অন্য এটি ভিডিঅ'তে আপোনালোকক লগ পাম। তো আজিলৈ বাই বাই গাইছ, এতিয়া ঘৰ গৈ থাকোঁ আৰু বাই বাই।